গান শুনি ল'ব কৈছো শুনা গানে শুনক পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মন্ত্রী এমএলএ সব অপরহে মাত্র দেখিবলৈ খাদ্য আচলতে শব্দ ক্ষমতার জোয়াৰত আমি আছো মুগ্ধ জাগ্রত জনতা প্রকৃতিগ্রস্ত পরিবর্তন শব্দ বামমুঠিটো আমি বুজিলো আপুনি ক'লে কংগ্ৰেছৰ কথা বুজিলো আছো নিজৰ এটা ষ্টেণ্ড আছে 71 তেওঁলোকৰ অসম চুক্তিৰ কথা আছে এই শিল্পীসকল কিয় ওলাই আহিছে চব জুবিনে আবেগিক ল'ৰা সি এটা গান গাইছে মই তাৰ লগত কথা পতাৰ সুবিধা পোৱা নাই কিন্তু মই ভাবো যে জুবিনে যোনদিনাখন বাগবৰ জনিয়াত গৈ অসমীয়া মানুহৰ আৰ্তনাদ শুনিব সেইদিনাখন এই গানবিলাকৰ ভাষা সলনি হৈ যাব যিদিনাখন অৰ্ণমাই বৰাৰ ছোৱালী কেইজনীৰ লগত বহিব যিদিনাখন এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ লগত বহিব মইনবৰী এলেঙিত যিদিনাখন সেই শংকৰদেৱৰ ভেটিটো কুসুম্বৰ ভূঞাৰ ভেটিটো বিচাৰি নাপাব অসমৰ জন ভৌগোলিক পৰিসীমাৰ থকা 30% ভূমিৰ পৰা হেৰাই যোৱা মন্দিৰ মঠবিলাকৰ আৰ্তনাদ শুনিব সেইদিনাখন এই গানৰ ভাষা সলনি হৈ যাব এতিয়া নহ'ব মই কথা পাতিব কৰা নাই কিহৰ কাৰণে এদিন জুবিনক মই বহুত সৰুৰ পৰা জানো সি এটা ষ্টেণ্ড লৈছে আৰু প্ৰত্যেকজন ষ্টেণ্ড লোৱা মানুহৰ লগত তেওঁতো কাকো গাখীৰ খুৱাব অহা নাই জুবিনে অসমখন আন্দোলনমুখীও কৰি ৰাখিব খোজা নাই কিন্তু এটা ধাৰণা এটাৰ যিটো সৃষ্টি হৈছিল যাৰ বশৱৰ্তী আজিৰ দিনত বহুত মানুহ হৈ আছে এই ক্ষোভ কিন্তু অকল জুবিনৰ নহয় হাজাৰ হাজাৰ লোকৰ মই হাজাৰটো কোৱান্টিফাই নকৰো কিন্তু আপুনি লাখ কওক কিন্তু সময়ে কৈ থাকিব কিন্তু জুবিনটো আপুনি দেখুৱাইছে ময়ো শুনিছো প্ৰতিনিধি জুবিনৰ মনত সেই ক্ষোভটো আছে কিন্তু কাউণ্টাৰ কথাবিলাকো যোনদিনাখন মানুহে শুনিব আৰু যেতিয়া মানুহৰ আবেগ শুনিব যে কেনেকে লাচিতৰ জাতিটো 21 চনত গৈ পেলাই নোহোৱা হ'ব 26